নমস্কাৰ আৰু স্বাগতম সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ মই নতুন এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটি থাম্বনেইল দেখি গমেই পাইছে চাগে। হয়, ওলকবি আৰু পালেং শাকৰ এখন মাছৰ জুলীয়া তৰকাৰী বনাইছিলোঁ। খাবলৈ বহুতেই বেছি সোৱাদ হৈছিল, সেইবাবে আপোনালোকৰ মাজতো মইনো কেনেকৈ ৰান্ধো তাকে শ্বেয়াৰ কৰিছোঁ। এয়া দেখিছে, ওলকবিখিনি কাটি লোৱা হ'ল ধুনীয়াকৈ আৰু পালেংখিনিও মিহি মিহিকৈ কাটি লোৱা হ'ল সকলোখিনি। আৰু এয়া মাছ, ৰৌ মাছ হয়, ভালদৰে ধুই এয়া হালধি নিমখ সানি লৈছোঁ। অকণমান হাফ ফ্ৰাই কৰিম, আধা সিজা কৰিম, সম্পূৰ্ণ সিজিবলৈ নিদিওঁ। এয়া দেখিছে, কেইপিচমান হাফ ফ্ৰাই কৰি লৈছোঁ। যিহেতু আমি ঘৰত 4জনী থাকোঁ, সেইকাৰণে 4 পিচ হাফ ফ্ৰাই আৰু 4 পিচ ভালকৈ ফ্ৰাই কৰি লৈছোঁ খাবৰ বাবে। এয়া দেখিছে, সকলোৰে ৰন্ধা পদ্ধতিসমূহ বেলেগ বেলেগ। মোৰ পদ্ধতিটোহে দেখাইছোঁ আপোনালোকক। যদি ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। এয়া দেখিছে, মাছ কেইপিচ ধুনীয়াকৈ হাফ ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া দেখিছে নহয়, মাছৰ গোন্ধ পাই ওচৰৰ বৌহঁতৰ মেকুৰীজনী আহি গ'ল। ইমান মৰম লাগিছে, তাকো অকণমান দেখাই দিলোঁ। এয়া আন এখন কেৰাহী পাতি ল'লোঁ আৰু তেল অলপ দিলোঁ, গৰম হ'ল। ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এয়া নহৰু এফুটা ডাঙৰ, আৰু এইফালে কাটি লোৱা আলুখিনি দি অকণমান দেৰি এনেকৈ ভাজি আছোঁ। পালেং আৰু ওলকবি এনেকৈ দি খাইছেনে? খাবলৈ কিন্তু খুব ভাল। আৰু দেখিছে, এয়া ওলকবি দি দিছোঁ। ওলকবিখিনিও অলপ দেৰি এনেকৈ ভাজি লৈছোঁ। আৰু ইয়াত সোৱাদ অনুসৰি হালধি, নিমখ সকলোখিনি দিয়া হৈছে। একো মছলা ব্যৱহাৰ কৰা নাই, কেৱল হালধি, নিমখ, আদা আৰু নহৰু। আৰু এতিয়া দেখিছে, ইয়াত বিলাহী দি দিয়া হ'ল। বিলাহী দি অকণমান ভাজি ইয়াত ঢাকি দিলোঁ। আৰু ঢকাৰ পিছত অকণমান আলু সিজা নিচিনা হৈছিল। আৰু এতিয়া পালেং শাকখিনি দি দিয়া হ'ল। এয়া গোটেইখিনি পালেং দি লৈছোঁ আৰু অকণমান দেৰি এনেকৈ ভাজি ল'ম। ভাজি লৈ আকৌ ঢাকি দিম। অকণমান যিহেতু পালেং শাকৰ পৰা পানী ওলাবই, সেইবাবে। আৰু এয়া দেখিছে, ধুনীয়াকৈ অকণমান ভাজি ঢাকি দিলোঁ। এতিয়া পানী ওলাই সিজিয়ে গৈছে ভালদৰে। আৰু এতিয়া গৰম পানী কৰি থৈছিলোঁ। গৰম পানী দিলে ভাল, ঠাণ্ডা পানী দিলে খাবলৈ অকণমান বেয়া লাগে। এয়া দেখিছে, এতিয়া ইয়াত গৰম কৰি ৰখা পানীখিনি দি দিছোঁ। কুহুমীয়া পানী হ'লেও হ'ব, কিন্তু একেবাৰে ঠাণ্ডা পানী দিব নালাগে এনেকৈ মাছৰ জোল বনালে। এয়া দেখিছে, অকণমান আলু কেইটুকুৰা ভাঙি দিয়াও হৈছে আৰু পুনৰবাৰ ঢাকি দিছোঁ। ধুনীয়াকৈ উতলি আছে দেখিছে। এতিয়া উতলি থাকোঁতে ইয়াত হাফ ফ্ৰাই কৰি লোৱা আধা সিজা মাছ কেইটুকুৰাও দি অলপ দেৰি এনেকৈ উতলাই ল'ম। লাহে লাহে এতিয়া লৰাইছোঁ যাতে ভাঙি নাযায়। আপোনালোকে নিজে যিমানটো পানী দিব বিচাৰে সিমান দি ল'ব। আৰু আমি ঘৰত 4জনীয়ে, সেইবাবে ইমানখিনি পানী দি উতলাই দিলোঁ আৰু হৈ গ'ল। আৰু এইফালে মাছৰ পেটু বনাওঁ ভাবিলোঁ। এয়া দেখিছে, মাছৰ পেটুত কি কি দিছোঁ। এয়া ধুনীয়াকৈ মাছৰ পেটু হৈ গ'ল। আৰু আজি দুপৰীয়া ভাত সাজ এনেদৰে খুব ভালকৈ খালোঁ। খুব ভাল লাগিছিল খাবলৈ। মাছৰ পেটু, মাছ ফ্ৰাই, লগতে অকণমান আলু পিটিকা কৰিলোঁ বিলাহী দি। আৰু এয়া মই থোৱা বগৰী আচাৰো এটা জলকীয়া ভাজিলোঁ। ইমানেই। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু মোৰ চেনেলটো আগুৱাই যাবলৈ আপোনালোকে অলপ মৰম দিব। আজিলৈ ইমানে, বাই বাই।